हेलो गाइस আকৌ এবাৰ আদৰণি জনাইছোঁ মোৰ নতুন চেনেলখনলৈ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ভাল খবৰ। ৰাতিপুৱা যিহেতু আমাৰ ইণ্ডিয়াত পাবজি বেণ্ড হ'ল সকলোৱে গম পায় আৰু প্ৰায় মোবাইলত চলা নাই, সাৰ্ভাৰ ডাউন হৈ গ'ল। যেহেতু মোৰ মোবাইলত চলি আছে আৰু কিছুমানৰ চলি আছে, কিছুমানৰ চলা নাই। তো মানে টোটেলি টেনচেণ্টে ইণ্ডিয়াৰ পৰা সাৰ্ভাৰটো ডাউন কৰি দিয়া নাই, যেহেতু আনবেন হোৱাৰ চান্স আছে আৰু হয়তো এইটো এসপ্তাহ, 2 সপ্তাহ, 3 সপ্তাহও লাগি যাব পাৰে, কিন্তু আনবেন হোৱাৰ এটা সৰু মৰু চান্স আছে। আৰু তো কথাটো হ'ল, গুড নিউজটো হ'ল যে মই যেনেকুৱাকৈ কৈছিলোঁ মোৰ আগৰ ভিডিঅ'ত যে পাবজি বেণ্ড হ'ল, দুখ কৰিব নালাগে, পাবজিৰ জেগাত ইণ্ডিয়ান গেম কিবা আহি যাব। তো তেনেকুৱা গেম এটা লাঞ্চ হ'ব ইণ্ডিয়াত, যোনটোৰ নাম হ'ল ফৌজি। আৰু ইণ্ডিয়ান আৰ্মিৰ যিটো মানে সিহঁতৰ কষ্ট, যিটো বৰ্ডাৰত থাকি যেনেকুৱা মানে কি কৰিবলগীয়া হয়, সিহঁতে বৰ্ডাৰত থাকি যুদ্ধ হয়, কেনেকুৱা কি হয়, তো সকলোবোৰ বস্তু তাত থাকিব। হয়তো ভালেই লাগিব চাগে গেমটো খেলি, অলপ পাবজি নিচিনাটো নহ'ব চাগে। এইটো পাবজিটো জানে আৰু পাবজি এটা গেম নহয়, এইটো এটা ইম'শ্যন হয় আৰু কোনো কেতিয়াও পাহৰিব নোৱাৰে। এইটো চাহে ইণ্ডিয়াত থাকক নাথাকক, আঁতৰি যাওক ইণ্ডিয়াৰ পৰা, তো কোনো পাহৰিব নোৱাৰে। আৰু কোনো মানে কি প্ৰায়ে পাহৰিব নোৱাৰে, আৰু প্ৰায়ে কিছুমানে পাহৰি যাব। এতিয়া কিছুমানৰ আমাৰ এই ক'ব গ'লে এতিয়া চাগে ফ্ৰী ফায়াৰ ডাউনলোড কৰি ফ্ৰী ফায়াৰ খেলিয়ে আছে। একো ডাঙৰ কথা নহয়, মানুহৰ তাত বাৰু যেতিয়া অপশ্যন নাথাকে কিবা এটা কৰিবই লাগে। তো কথাটো ক'ব হ'ল যে যোনটো ফৌজি গেম, ফেয়াৰলেছ এণ্ড ইউনাইটেড গাৰ্ডছ, যোনটো গেমটো, এই গেমটো মানে হ'ব কেনেকুৱা, ভিডিঅ'টোৰ লগতে আমি দেখুৱাই দিম আপোনালোকক। যোনটো আমাৰ নতুন গেম আহি আছে ফৌজি, তাৰ অকণমান ট্ৰেইলাৰ চাই ভাল লাগিছে মোক। নতুন এখন ট্ৰেইলাৰ পাইছোঁ যিহেতু ফৌজিৰ, তো আপোনালোকেও চাই ল'ব আৰু গেমটো ভাল লাগিলে ইনষ্টল কৰি ল'ব আৰু খেলিব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, যাতে চেনেলখন আগুৱাই যায়। ये क्या देख लिया मैंने? फौजी, अबे गेम है। हाँ, कमिंग सून। हाँ, अक्षय कुमार ने पोस्ट किया है, सपोर्टिंग पीएम नरेंद्र मोदी। আৰু গেমটো লাঞ্চ কৰিব কেতিয়া, তো মই আপোনালোকক জনাই দিম যেতিয়া লাঞ্চ কৰিব। আৰু মোৰ শুনামতে লাষ্ট অক্টোবৰ মানে লাঞ্চ কৰিব। আৰু যিটো ইয়াৰ প্ৰফিট হ'ব তাৰ 20% শুনামতে যাব ইণ্ডিয়ান আৰ্মি ট্ৰাষ্টত, আৰু বাকী 80%টো মোকে দিব চাগে। বাকী 80% তেনেকুৱাই লাগিছে। সেইটো খবৰ বাৰু কোনো নলয়, 80% ক'ত যাব, 20% অকল যাব ইণ্ডিয়ান আৰ্মিত। তো সেইটো বাদ দিয়া, এইটো মই জানিব নিবিচাৰোঁ। মোৰ অকল মতলব আছে গেমটোৰ লগত, আৰু আপোনালোকৰো চাগে মতলব আছে গেমটোৰ লগতে। তো গেমটো আহি লওক, লাঞ্চ হওক, মই আপোনালোকক জনাম। কৰি দিয়ক জলদিকৈ, অকণমান শ্বেয়াৰ কৰি, যাতে লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি, যাতে মানে মোৰো ভিডিঅ' বনোৱাত অলপ ইণ্টাৰেষ্টটো বাঢ়ি যাওক। নহ'লে আৰু মন নোযোৱা হয়, আৰু লাহে লাহে ভিউজ নাহে, কিবা নাহে, পাতা নাই কি প্ৰব্লেম, কোনো কমেণ্টত নকয়। ইমান টাইম নাই লগৰবোৰৰ তাত কমেণ্টত ক'বলৈ প্ৰব্লেমটো কি হৈছে, মানে কিয় ভিউজ অহা নাই নকয়। তো চব নিজে অকলে কৰিবলগীয়া হয়, এডিটিং, ৰেকৰ্ডিং, যিমান যি কেমেৰা চব অকলে কৰিবলগীয়া হয়। তো জল্দি অলপ শ্বেয়াৰ কৰি 500 ছাবস্ক্ৰাইবাৰ কৰাই দিয়ক। থেংক ইউ ছ' মাছ। যাওঁ এতিয়া ডিউটিত লাগোঁ।